কটন বিশ্ববিদ্যালয়ৰ ৰাজহ সংগ্ৰহৰ বাবে মাটি বিক্ৰী কৰিবলগা সিদ্ধান্ত গ্ৰহণ কৰিবলগা হৈছে বিশ্ববিদ্যালয়ৰ বিশেষ বৈঠকত। আটাইতকৈ ইয়াতকৈ হয়তো গুৰুতৰ বা ইয়াতকৈ হয়তো উদ্বেগজনক খবৰ আজি তাৰিখত আন একো হ'ব নোৱাৰিব। আৰু নিশ্চয় গৌতমনাথ ইয়ে প্ৰকাশ কৰিব খুজিছে যে ৰাজ্য চৰকাৰ কেনেকৈ এই মুহূৰ্তত ধাৰত পোন ক'বলৈ আৰম্ভ কৰিছে। বছৰৰ মূৰত কোনোবাই এক ঘণ্টা দিব বা বছৰৰ মূৰত 5 দিন বিজেপি কৰিব। তেওঁ যদি কয় যে মই 50 চনৰ পৰা বিজেপি কৰি আছোঁ আৰু মই 2015 চনত আহি 24 ঘণ্টাই বিজেপি কৰিম, মোৰ যিমান সময়ৰ মূল্য আৰু যিমান ঘণ্টা যিমান মিনিট মই দলটোক দিছোঁ তেওঁলোকে দিছে নেকি? গতিকে দলটোক কিমান ত্যাগ কৰিছে, কিমান দিছে তাৰ ওপৰতে দলটোত জ্যেষ্ঠতা, দলটোৰ দলটোৰ প্ৰতি সমৰ্পণ ওলাব। এতিয়া 2015 চনত জইন কৰাৰ পৰা বিজেপিৰ কাৰণে যিমান কাম কৰিছোঁ, দলটোৰ কাৰণে যিমান ত্যাগ কৰিছোঁ, সেইসকল মানুহে ক'ত কৰিছে? সেইসকল মানুহেতো আগতে বছৰত 5 দিন বিজেপি কৰিছিল, 10 দিন বিজেপি কৰিছিল। গতিকে বছৰত 10 দিন বিজেপি কৰি 30 বছৰো কৰিব পাৰে, কি লাভ আছে তাৰ পৰা? আমিতো 15 চনৰ পৰা 24 ঘণ্টাই বিজেপি কৰিছোঁ, হিচাপটো তেনেকৈ হ'ব। জয়ন্ত মল্ল বৰুৱাৰ মতে ভগৱানো সন্তুষ্ট নহয়, মানুহ কেনেকৈ সন্তুষ্ট হ'ব? সকলো মানুহ কেনেকৈ সন্তুষ্ট থাকিব? সকলো মানুহতো সন্তুষ্ট থাকিব নোৱাৰে। আমি ভগৱানকে সন্তুষ্ট কৰিব নোৱাৰোঁ আৰু মানুহতো সকলো সন্তুষ্ট নাথাকিব নহয়। এই বিষয়বস্তু ড্ৰাগছ সৰবৰাহৰ ভয়ংকৰ নেক্সাছ। সামাজিক ব্যাধিত পৰিণত নিচাযুক্ত দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহ কেৱল আৰক্ষীৰ ওপৰতে ভৰ দি নিৰ্মূল কৰিব নোৱাৰি শীৰ্ষক বিষয়বস্তুৰে নিৰ্মাণ কৰা হৈছে ছবিখন। সাম্প্ৰতিক ৰাজ্যৰ পৰিস্থিতিত এই বিষয়বস্তু অতি উপযোগী হোৱাৰ বাবে ছবিখন উপভোগ কৰিবলৈ ৰাইজলৈ আহ্বান আলফা স্বাধীনৰ। এই বিবৃতিতে ৰাজ্যৰ ছবিগৃহৰ মালিক পক্ষলৈ পুনৰ আলফা স্বাধীনে দিলে কঠোৰ সকিয়নি। 24 মে'ৰ পৰা 3-4 সপ্তাহলৈ অসমৰ প্ৰতিটো ছবিগৃহত প্ৰতিশ্ৰুতি ছবিখন প্ৰদৰ্শন কৰাৰ আহ্বান। সমান্তৰালকৈ প্ৰতিশ্ৰুতিৰ প্ৰদৰ্শনৰ সময়ত অন্য হিন্দী ছবিৰ প্ৰদৰ্শন বন্ধ ৰাখিবলৈ ছবিগৃহৰ স্বত্বাধিকাৰীক নিৰ্দেশ বিদ্ৰোহী সংগঠনটোৰ। তেখেতসকলক মই সঁচাকৈয়ে ধন্যবাদ জনাম যে এনেকুৱা এটা ভাল ইছ্যু লৈ তেখেতসকলে মাত মাতিছে। এটা ভাল বিষয়বস্তু লৈ আজি আলফা স্বাধীনৰ কথাই মই নকওঁ, যিকোনো সকলো ব্যক্তি তথা সামাজিক প্ৰতিষ্ঠানক মই অনুৰোধ জনাওঁ যে এই ধৰণৰ ইছ্যুবোৰত সকলোৱে মাত মাতক। মই আগতেই কৈছোঁ এইটো এটা আমাৰ কাৰণে বৰ ভয়াৱহ দিন আহি আছে আমাৰ কাৰণে। গতিকে ধৰক মই সকলোকে কৃতজ্ঞতা জনাম যি এনেধৰণৰ ইছ্যু লৈ মাত মাতে। ইফালে আলফা স্বাধীনৰ এই আহ্বানত সন্তুষ্টি প্ৰকাশ কৰিছে ছবিখনৰ প্ৰযোজক ৰাতুল বৰুৱাই। ৰাজ্যবাসীক ছবিখন চাবলৈ আহ্বান জনোৱাৰ বাবে আলফা স্বাধীনক ধন্যবাদ জনালে প্ৰযোজকজনে। উল্লেখযোগ্য যে 90 দশকৰ শেষৰ ফালে ঠন ধৰি উঠা অসমীয়া ছবিৰ উদ্যোগটোক সেই সময়ত আলফাই ছবিগৃহৰ স্বত্বাধিকাৰীক দিয়া ফটোৱাই কৰি তুলিছিল পাশ্চাদমুখী। শেহতীয়াকৈ মৃতপ্ৰায় ছবি উদ্যোগটো পুনৰ মূৰ দাঙি উঠাৰ সময়ত এইবাৰ বিদ্ৰোহী সংগঠনটো নামিছে অসমীয়া ছবিৰ প্ৰচাৰত। কিন্তু বিদ্ৰোহী সংগঠনটোৰ আহ্বানত ছবিগৃহলৈ দৰ্শক আহিবনে নাই তাৰ বাবে অপেক্ষা কৰিব লাগিব ছবিখনৰ মুক্তিলৈ। I, Sri Sansuma Khungur Besimutiari, having been elected a member of the House of the People, do swear in the name of God that I will bear true faith and allegiance to the Constitution of India, as by law established, that I will uphold the sovereignty and integrity of India, and that I will faithfully discharge the duty upon which I am about to enter. Long live India, long live Boroland. আজিকালি কিমান নৰ্থ ইষ্ট লগা MP খান আছে, ৰাজ্যসভাত যা লগা হবি, লোকসভাত যা লগা হবি, পুইলা থাকা লগা MP খান ব্ৰা আৱাজতে তাকাত থাকি না অথা নিচিনা এনেকা আৱাজ কৰিলে মানুহখন আৰু কোন নাথাকা হৈছে। I must tell this house, I must tell this government, we are really worried. We are worried, we are scared. We were very happy when the Prime Minister announced that he will give protection to all faiths. He will protect all faiths. There will be absolute secularism in this country. Nobody will be exploited. Nobody will be discriminated. It was so nice. I wrote a letter to the Prime Minister. It was so refreshing. And it goes very well with his slogan of Sabka Saath, Sabka Vikas. But the way things are moving, things are happening in India, be it Garvapasi, be it, people who are born in India are all Hindus, be it attack on the church, attack on the Christian institutions,
It's very sad. It's very sad. We must stop it. I heard Arnab Goswami in a debate quoting Mother Teresa. She was asked by the media, do you convert people? She said, yes, I convert people. I convert a Hindu to a better Hindu. I convert a Muslim to a better Muslim. I convert a Christian to be a bit better Christian. This is the conversion I do. She's right. She's right. Though we are just 2% population in this country, the Christian community, we are very proud of our institutions. Very proud record of our dedicated service to the nation. As Mother Teresa has said, I convert Hindu to become a better Hindu. I am happy just now Mr. Goyal was here. He must have left. Piyush Goyal is there? No. Goyal is a product of Don Bosco School. I am also a product of Don Bosco School. You know. So as Mother Teresa said, Goyal has been, from a Hindu, he has been made to an educated Hindu. Better Hindu. And he became a Union Minister today. We have converted L.K. Advani from Hindu to a better Hindu because he is also a product of St. Patrick's School in Pakistan. So he has become Deputy Prime Minister of this country. This is how we convert. The product of St. David's College. He was the product of Loyola College in Chennai. Today, sir, if you look at the biodata of people who matter in this country, be it politicians, be it judges, be it educationists, be it IAS officers or IFS officers, be it in the Bollywood, you know, it's a product of St. Columbus School here. And we Christians have made him a better and a superstar by educating him in St. Columbus. Why can't the country acknowledge that? Why are you shy of acknowledging this? We have contributed and we will continue to contribute. Therefore, I once again want an assurance from the government that minorities in India shall be protected. Thank you, sir. মাটি বিক্রিৰ বাবে সাজু হৈছে কটন বিশ্ববিদ্যালয় ৰাজ্য সংঘৰ বাবে কৰ্তৃপক্ষৰ উদ্বেগজনক সিদ্ধান্ত ঐতিহাসিক কটন বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ গহন ভূমি বিক্রিৰ সিদ্ধান্ত কটন বিশ্ববিদ্যালয়ৰ চৌহদত আৰম্ভ ভূমি বিচৰাৰ কাম-কাজ আৰু সবিশেষ জানিবলৈ এই মুহূৰ্তত আমি আপোনালোকক পুনে লৈ গৈছো আমাৰ নিউজ ডেস্কত উপস্থিত আছে আমাৰ ৰাষ্ট্ৰপতি সম্পাদক গৌতম নাথ সামাজিক জগতৰ বাবে বা শৈক্ষিক জগতৰ বাবে এটা উত্তেজনক খবৰ এটা বিশেষ খবৰ আৰু সমগ্ৰ খবৰটো কেনেকৈ বিশ্লেষণ কৰিব বিচৰা হ'ব সামাজিক দৃষ্টিভংগীৰ ফালৰ পৰা বা শৈক্ষিক জগতৰ দৃষ্টিভংগীৰ ফালৰ পৰা গৌতম নাথ হয় দেৱজিৎ ভূঞা এক যথেষ্ট উদ্বেগজনক খবৰ বুলি ক'ব লাগিব ৰাজ্যৰ শিক্ষা খণ্ডৰ ক্ষেত্ৰত বা উচ্চ শিক্ষাৰ ক্ষেত্ৰত বা ৰাজ্যৰ বৌদ্ধিক মহলৰ বা বৌদ্ধিক খণ্ডৰ ক্ষেত্ৰত এটা যথেষ্ট উদ্বেগজনক খবৰ যে কটনৰ মাটি বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কটন কলেজ 1901 চনত স্থাপন হয় এই কটন কলেজৰ লগত অসমৰ যি সম্পৰ্ক অসমীয়াৰ যি সম্পৰ্ক হেয়া আৰু দুনাই কোৱাৰ কোনো প্ৰয়োজন নাই সমগ্ৰ উত্তৰ পূবৰ লগতে ভাৰতবৰ্ষৰ এখন অগ্ৰণী প্ৰতিষ্ঠান কটন কলেজ যি বৰ্তমান কটন বিশ্ববিদ্যালয়ৰ নামে আমি সকলোৱে জানো 2017 চনত কটন কলেজৰ কটন বিশ্ববিদ্যালয় ৰূপে ৰূপ দিয়া হৈছিল কিন্তু এতিয়া সেই কটন বিশ্ববিদ্যালয়ে মাটি বিক্ৰী কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে যি এটা যথেষ্ট উদ্বেগজনক খবৰ এক ভয়ংকৰ খবৰ বুলি ক'ব লাগিব কাৰণ ৰাজ্যৰ অন্যতম সন্মানীয় শিক্ষা প্ৰতিষ্ঠানখনৰ এনেদৰে মাটি বিক্ৰী কৰিবলগীয়া পৰিস্থিতি হ'ল কিয় এয়া এক ডাঙৰ প্ৰশ্ন আৰু আপোনাক এইখিনিতে আমি জনাওঁ যে কটন বিশ্ববিদ্যালয়ে এনেদৰে মাটি বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ আঁৰত হৈছে যে তেওঁলোকে ৰাজহ সংগ্ৰহৰ বাবে এই ভয়ংকৰ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হৈছে যে কটন বিশ্ববিদ্যালয় চলাই নিবৰ কাৰণে যি ৰাজহ বা যি ধনৰ প্ৰয়োজন সেই ধনৰ ঘাটি পূৰণ কৰিবৰ কাৰণে এনেদৰে কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এনেদৰে মাটি বিক্ৰীৰ সিদ্ধান্ত ল'বলগীয়া হৈছে এক ভয়ংকৰ সিদ্ধান্ত বুলি মই পুনৰবাৰ কওঁ আৰু যিহেতু অসম চৰকাৰে যি বিশ্ববিদ্যালয়খনক 17 চনত কটন কলেজক বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰিলে বা উন্নীত কৰিলে তাৰ পিছৰ পৰা এই 8 বছৰ সময়ৰ ভিতৰত কটন বিশ্ববিদ্যালয়ে যি প্ৰয়োজনীয় ধন বা ৰাজহ
প্ৰয়োজন আছে কটন বিশ্ববিদ্যালয়ক সেই ধৰণৰ ঘাটি পূৰণ কৰিবৰ কাৰণে এই ভয়ংকৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইতিমধ্যে বিশ্ববিদ্যালয়ৰ যিখন কাৰ্যবাহী পৰিষদ আছে তেওঁলোকে যোৱা মাৰ্চ মাহতে এই ভয়ংকৰ সিদ্ধান্তটো গ্ৰহণ কৰিছিলে যি সিদ্ধান্ত তেওঁলোকে অতি গোপনে ৰাখিছিলে আৰু বিগত 13 মাৰ্চত তেওঁলোকৰ এখন বিশেষ ছজনীয়া কমিটি ইতিমধ্যে কাৰ্যবাহী পৰিষদে গঠন কৰি দিছিলে আৰু সেই ছজনীয়া কমিটিখনে ইতিমধ্যে বিশ্ববিদ্যালয়খনৰ চৌহদত কটন কলেজৰ পূৰ্বৰ কটন কলেজৰ চৌহদত ঐতিহ্যমণ্ডিত কটন কলেজৰ চৌহদত যি ভূমি আছে সেই ভূমি যি অপ্ৰয়োজনীয় বা পৰি থকা ভূমি আছে সেই ভূমি কোনো ব্যৱসায়িক প্ৰতিষ্ঠানক হস্তান্তৰ বা বিক্ৰী কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই মুহূৰ্তত যদি চাবলৈ যাওঁ এয়া ৰাজ্যৰ শিক্ষা খণ্ডৰ বাবে এক অতি পৰিতাপৰ বিষয় যি কটন বিশ্ববিদ্যালয় বা কটন মহাবিদ্যালয়ৰ লগত যি অসমৰ ঐতিহ্য বা অসমৰ শিক্ষা খণ্ডৰ যি সম্পৰ্ক আছে তালৈ চাই যে এয়া এক অতি ভয়ংকৰ খবৰ আৰু অসমৰ শিক্ষা খণ্ড বা উচ্চ শিক্ষাৰ ক্ষেত্ৰত এয়া এক অতি পৰিতাপৰ বিষয় বুলি চিহ্নিত হৈছে হয় গৌতম নাথ ইতিমধ্যে আপুনি প্ৰকাশ কৰিছে যে এটা উদ্বেগজনক খবৰ শৈক্ষিক জগতৰ বাবে উদ্বেগজনক খবৰ বৌদ্ধিক সমাজৰ বাবে আৰু সামাজিক জীৱনৰ বাবে এটা উদ্বেগজনক খবৰ আৰু ইতিমধ্যে আপুনি খুব সুন্দৰকৈ ব্যাখ্যা আগবঢ়াইছে যে কটন মহাবিদ্যালয় আৰু বৰ্তমানৰ কটন বিশ্ববিদ্যালয় এই কেৱল এখন সাধাৰণ বিশ্ববিদ্যালয় নহয় এই অসমীয়া মানুহৰ অসমৰ আবেগ আৰু অনুভূতিৰ প্ৰতিফলন আৰু এনে এখন বিশ্ববিদ্যালয়ৰ মাটি বিক্ৰী কৰিবলৈ যোৱা কাৰ্য সকলোৱে হয়তো একমুখে গৰিহণা জনাব আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল গৌতম নাথ দেখিবলৈ পোৱা গৈছে বিভিন্ন সময়ছোৱাত বিজেপি চৰকাৰৰ সময়ছোৱাত বিভিন্ন প্ৰতিষ্ঠানসমূহ ব্যক্তিগত খণ্ডক গতাই দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে আৰু তাৰ কেতবোৰ প্ৰতিচ্ছবি ইতিমধ্যে অসমৰ ৰাইজে দেখিবলৈ পাইছে এইখন অসম ৰাজ্যটো আৰু তাৰে শেহতীয়া প্ৰতিফলন নেকি কটন বিশ্ববিদ্যালয়ৰ এই ঐতিহাসিক এই বিশেষ সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত হয় দেৱজিৎ ভূঞা আচলতে যি কটন বিশ্ববিদ্যালয় আছে কটন বিশ্ববিদ্যালয়খন হৈছে ৰাজ্যৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত এখন অগ্ৰণী প্ৰতিষ্ঠান কটনৰ ঐতিহ্য সম্পূৰ্ণ সুকীয়া গতিকে এই কটন মহাবিদ্যালয়ক যদি এনেদৰে ভূমি বিক্ৰী কৰা হয় তাত যদি কোনো ব্যক্তিগত ব্যৱসায়িক প্ৰতিষ্ঠান গঢ় লৈ উঠে তেনেহ'লে তাৰ শৈক্ষিক পৰিৱেশ কি হ'ব সেয়া সহজে অনুমেয় গতিকে ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত যদি প্ৰয়োজনীয় পুঁজি বিশ্ববিদ্যালয়খনলৈ যোগান নধৰে তেনেহ'লে হয়তো অতি শীঘ্ৰে কটন যি বিশ্ববিদ্যালয় আছে কটন বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীসকলক দৰমহা দিয়াৰ পৰা আদি কৰি বিভিন্ন দিশত বা শৈক্ষিক যি কাৰ্য তেওঁলোকে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হ'ব গতিকে তেনে সময়ত যিহেতু ৰাজহ সংগ্ৰহ কৰিবৰ কাৰণে কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষক চৰকাৰে নিজে দায়িত্ব দিছে যি খবৰ পোহৰলৈ আহিছে সেই অনুসৰি যে কটন বিশ্ববিদ্যালয়ে নিজে নিজৰ ৰাজহ সংগ্ৰহ কৰক কিন্তু এই ক্ষেত্ৰত এটা কথা হৈছে যে কটন বিশ্ববিদ্যালয় এখন শৈক্ষিক প্ৰতিষ্ঠানে ৰাজহ সংগ্ৰহ কৰাৰ অন্যতম আহিলা হৈছে মাচুল কিন্তু মাচুল বৃদ্ধি কৰাৰ লগে লগে যি প্ৰতিক্ৰিয়া সৃষ্টি হ'ব সেই প্ৰতিক্ৰিয়া বা ছাত্ৰ ছাত্ৰীৰ ওপৰত যি হেঁচা প্ৰয়োগ কৰা হ'ব তাৰ বিপৰীতে এনেদৰে এতিয়া বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদে এনেদৰে বিশ্ববিদ্যালয়খনৰ অব্যৱহৃত যি ভূমি আছে সেই অব্যৱহৃত ভূমি কোনো ব্যৱসায়িক প্ৰতিষ্ঠানক বা ব্যৱসায়িক হস্তান্তৰ কৰাৰ লগতে বা অথবা বিক্ৰী কৰি বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে সি অসমৰ শৈক্ষিক জগতৰ বাবে অতি ভয়াৱহ খবৰৰূপে চিহ্নিত হৈছে হয় গৌতম নাথ দেখিবলৈ পোৱা গৈছে বিভিন্ন সময়ছোৱাত অসম চৰকাৰৰ কাম কাজক লৈ চৰ্চা হৈছে যে অসম চৰকাৰে বিভিন্ন সময়ছোৱাত ঋণ লৈ আহিছে এক কথাত ক'বলৈ গ'লে ঋণ লৈ চৰকাৰ চলাইছে এই সময়ছোৱাত অসমৰ এই বিশেষ চৰকাৰখনে সমানুপাতিকভাৱে দেখিবলৈ পোৱা গৈছে ৰাজহ সংগ্ৰহৰ জোৱাৰ মাৰিবলৈ অসম চৰকাৰে কেতবোৰ নীতি নিৰ্দেশনা প্ৰদান কৰিছে আৰু যদি শেহতীয়া ছবি চাওঁ তেতিয়া দেখিবলৈ পোৱা যায় যে শেহতীয়াকৈ অসমৰ সুৰা বিপণীসমূহক চৰকাৰৰ ফালৰ পৰা নিৰ্দেশনা প্ৰেৰণ কৰা হৈছিল যে টাৰ্গেট বান্ধি দিয়া হৈছিল যে ইমান লিটাৰ তেওঁলোকে সুৰা বিক্ৰী কৰিব লাগিব অৰ্থাৎ চৰকাৰখন এনেকুৱা পৰ্যায়লৈ গুচি গৈছে যে সুৰা অধিক বিক্ৰী কৰি সেই সুৰা বিক্ৰী ৰাজহেৰে ৰাজ্যখন চলাব লগা পৰিৱেশৰ সৃষ্টি হৈছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে এইবিলাক পদক্ষেপ বা এইবিলাক নিৰ্দেশনা সেইটো প্ৰকাশ কৰিব খুজিছে যে অসমৰ আৰ্থিক অৱস্থা এতিয়া কিমান লাওলোৱা আৰু তেনে এক জল্পনা কল্পনা তেনে এক চৰ্চা চলি থকা সময়ছোৱাতে আহিছে আটাইতকৈ উদ্বেগজনক খবৰটো যে কটন বিশ্ববিদ্যালয়ৰ ৰাজহ সংগ্ৰহৰ বাবে মাটি বিক্ৰী কৰিব লগা সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হৈছে বিশ্ববিদ্যালয়ৰ বিশেষ বৈঠকত আটাইতকৈ ইয়াতকৈ হয়তো গুৰুতৰ বা ইয়াতকৈ হয়তো উদ্বেগজনক খবৰ আজি তাৰিখত আন একো হ'ব নোৱাৰিব আৰু নিশ্চয় গৌতম নাথ ইয়ে প্ৰকাশ কৰিব খুজিছে যে ৰাজ্য চৰকাৰখন কেনেকৈ এই মুহূৰ্তত ধাৰত পোট গবলৈ আৰম্ভ কৰিছে গৌতম নাথ হয় দেৱজিৎ ভূঞা যে যিখন বৰ্তমান ৰাজ্য চৰকাৰ চলি আছে এই ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিৰোধী হওক বা সমগ্ৰ মাধ্যমতে ইতিমধ্যে পোহৰ ওলাইছে যে ৰাজ্য চৰকাৰখনে 1 লাখৰো অধিক টকাৰ ধাৰ লৈছে এই এক ডাঙৰ খবৰ যে 1 লাখৰো অধিক ধাৰত
1 লাখ কোটি টকাৰো অধিক ধাৰত ৰাজ্যখন এতিয়া বৰ্তমান পুত গৈ আছে অৰ্থাৎ তাৰ অৰ্থ হৈছে যে বৰ্তমান ধাৰ লৈহে অসম চৰকাৰখন নিজৰ কাৰ্য সম্পাদন কৰি গৈ আছে গতিকে তেনেস্থলত ৰাজ্য চৰকাৰৰ যিসমূহ প্ৰতিষ্ঠান আছে বা ৰাজ্য চৰকাৰৰ ধনেৰে যিসমূহ প্ৰতিষ্ঠান চলে সেইসমূহ প্ৰতিষ্ঠান চলাই নিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ যথেষ্ট আহুকালৰ সন্মুখীন হৈছে আৰু তাৰ অন্যতম প্ৰমাণ হৈছে কটন বিশ্ববিদ্যালয় এই বিশ্ববিদ্যালয়খনক প্ৰয়োজনীয় ধন অসম চৰকাৰে যোগান ধৰিব পৰা নাই তাৰ বিপৰীতে তেওঁলোকক নিৰ্দেশ দিয়া হৈছে যে তেওঁলোকে যি ৰাজহ প্ৰয়োজনীয় যি ৰাজহ সেইটো তেওঁলোকে কটন বিশ্ববিদ্যালয়ে নিজাববীয়াকৈ সংগ্ৰহ কৰিবৰ বাবে ব্যৱস্থা কৰাৰ কথা চৰকাৰে কৈছে তেনেস্থলত এখন বিশ্ববিদ্যালয়ে ধন আহৰণ কৰিবৰ কাৰণে হয় মাচুল বঢ়াব লাগিব আদাৰৱাইজ তেওঁলোকৰ যি সা সম্পত্তি আছে সেয়া হয়তো লিজত দিব লাগিব বা বিক্ৰী কৰিব লাগিব তেনেস্থলত কটন বিশ্ববিদ্যালয়ে এই মুহূৰ্তত এনেধৰণে ভয়ংকৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ হয়তো বাধ্য হৈছে কিন্তু মূল কথাটো হৈছে যে অসম চৰকাৰে যদি প্ৰয়োজনীয় কাৰণ আজিৰ পৰা 8 বছৰ পূৰ্বে সেই সময়ত যেতিয়া কটন বিশ্ববিদ্যালয়খনক কটন বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হৈছিলে সেইটো সময়ত বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী আৰু সেই তদানীন্তন অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে কটন বিশ্ববিদ্যালয়ক উত্তৰ পূবৰ এখন অন্যতম অগ্ৰণী প্ৰতিষ্ঠানৰূপে তেওঁ গঢ় দিয়াৰ ক্ষেত্ৰত চেষ্টা কৰিব বা আগবঢ়াই নিব কিন্তু তাৰ বিপৰীতে আজি 8 বছৰৰ পিছত কটন বিশ্ববিদ্যালয়ে নিজৰ চৌহদত থকা ভূমি বিক্ৰী কৰাৰ দৰে এটা পৰিৱেশ আহি পৰিছে আৰু যিহেতু অসম চৰকাৰে এই ক্ষেত্ৰত যি প্ৰয়োজনীয় পুঁজি সেয়া যদি যোগান নধৰে তেনেহ'লে অদূৰ ভৱিষ্যতে বা অতি শীঘ্ৰে কটন বিশ্ববিদ্যালয়ে এনে এক ভয়ংকৰ সিদ্ধান্ত গ্ৰহণ কৰি তেওঁলোকৰ চৌহদত কোনো ব্যৱসায়িক প্ৰতিষ্ঠান গঢ় লোৱাৰ ক্ষেত্ৰত হয়তো সিদ্ধান্ত ল'ব